নমস্কাৰ বন্ধুসকল আৰ্মি অফিচাৰ হ'বৰ কাৰণে যুৱ প্ৰজন্মই এটা সপোন পুহি ৰাখে বা হাবিয়াস থাকে কেনেকৈ আৰ্মি অফিচাৰত ভৰ্তি হ'ব পাৰি বা কি কৰিব পাৰি কিন্তু বহুত কম সংখ্যক পদ থকাৰ কাৰণে আৰ্মি অফিচাৰত ভৰ্তি হ'বৰ কাৰণে বহুত কম সংখ্যক ছাত্ৰ ছাত্ৰীয়েহে সুবিধা পায় আৰু ডিফেন্স ছাৰ্ভিচ এক্সাম পাছ কৰাৰ পিছত তেওঁলোকৰ আৰ্মি অফিচাৰ হ'ব পাৰে আৰু লগতে UPSCৰ যোগেদি বছৰ দুবাৰকৈ এই এক্সামবিলাক অনুষ্ঠিত হয় বছৰ দুবাৰ হয় আৰু ইণ্ডিয়ান আৰ্মি ৱেবছাইটত আপোনালোকে ভালকৈ পাব আৰু মোৰ যিমান নলেজ আছে বা মই যিমানখিনি জানো তাৰ পৰা মই এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ আৰু ইণ্ডিয়ান আৰ্মি যিসকল অফিচাৰ হয় চব কমিশ্যন অফিচাৰ IPS APSৰ নিচিনাকৈ আৰু আজি মই আপোনালোকলৈ আগবঢ়াই দিছোঁ ভিডিঅ'টো কি হয় এজন আৰ্মি অফিচাৰে কিমান দৰমহা পায় বা তেওঁলোকৰ সা সুবিধাবিলাক কি আছে তেওঁলোকৰ ৰেংক কিমান প্ৰতিটো বিষয় মই তন্নকৈ আপোনালোকৰ মাজলৈ দাঙি ধৰিছোঁ আৰু যদিহে আপুনি ইণ্ডিয়ান আৰ্মিক এক্সাম প্ৰিপেয়াৰ কৰি এজন আৰ্মি অফিচাৰ হয় চৰকাৰৰ পৰা আপুনি এটা আকৰ্ষণীয় চেলাৰী পেকেজ পাব যদিহে মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়া এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই আপোনালোকৰ দিয়া উৎসাহৰ যোগেদি মই আগবাঢ়িবলৈ সুবিধা পাম আৰু মোৰ যিমানখিনি নলেজ মই আপোনালোকক মোৰ আছে বা মই ঘূৰিছোঁ বা দেখিছোঁ শুনিছোঁ সকলোবিলাক মই আপোনালোকৰ মাজলৈ বিলাই দিব খুজিছোঁ মই আৰু সেইটো কাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ইণ্ডিয়ান আৰ্মি কেনেকৈ আপোনালোকৰ অফিচাৰত সোমাব এণ্ট্ৰি টু ইণ্ডিয়ান আৰ্মি অফিচাৰ NDA নেশ্যনেল ডিফেন্স একাডেমি 2 নম্বৰ হ'ল CDS এক্সাম কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচ এক্সাম 3 নম্বৰ হ'ল টেৰিটৰিয়েল আৰ্মি 4 নম্বৰ হ'ল TES টেকনিকেল এণ্ট্ৰি স্কিম 5 নম্বৰ হ'ল TGC টেকনিকেল গ্ৰেজুৱেট কোৰ্চ শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন 7 হ'ল NCC স্পেচিয়েল স্কিম 8 নম্বৰ হ'ল জাজ এডভকেট এণ্ট্ৰি শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন 9 নম্বৰ 10 নম্বৰ হ'ল ACC এণ্ট্ৰি আৰ্মি কেডেট কলেজ 11 নম্বৰ হ'ল SCO স্কিম স্পেচিয়েল কমিশ্যন অফিচাৰ 12 নম্বৰ হ'ল পাৰ্মানেণ্ট কমিশ্যন স্পেচিয়েল লিষ্ট PCSL আৰু ইয়াৰ যোগেদি এইখিনি এক্সাম পাছ কৰাৰ পিছত আপোনালোকে যিকোনো পদ্ধতিৰে ইণ্ডিয়ান আৰ্মি অফিচত সোমাব পাৰিব মই গোটেইখিনি দি দিছোঁ আৰু আপোনালোকৰ ৱেবছাইটবিলাক চাওক আৰু কিবা দৰকাৰ হ'লে মোক ডেছক্ৰিপশ্যনত এক্সাম পাছ কৰি যিসকল শিক্ষাৰ্থী ইণ্ডিয়ান আৰ্মিত ভৰ্তি হয় তেওঁলোক লেফটেনেণ্ট হয় আৰু তেওঁলোকৰ ইণ্ডিয়ান আৰ্মি নৱম ডাঙৰ কমিশ্যন অফিচাৰ ৰেংক বুলি ধৰা হয় আৰু লেফটেনেণ্টৰ কান্ধত 2টা তৰা থাকে আৰু তেওঁলোকক YO মানে ডেকা অফিচাৰ বুলি কোৱা হয় য়ং অফিচাৰ IMA আৰু OTAৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছত প্ৰথম পদবী লেফটেনেণ্ট হয় এতিয়া কম তেওঁলোকৰ দৰমহা বিষয়ে ভাৰতত যেতিয়া 7 পে কমিশ্যন লাগু হৈছিল 7 পে কমিশ্যন হোৱাৰ পিছত তেওঁলোকৰ দৰমহা এনেধৰণৰ হ'ল বেছিক চেলাৰী হ'ল 56,100 rupees আৰু অন্যান্য সকলো সা সুবিধা মিলাই যেনে হাউচ ৰেণ্ট MSP DA সকলো মিলাই 1,04,137 টকা তেওঁলোকে দৰমহা পায় 1,04,137 rupees তেওঁলোকে দৰমহা পায় ক'ব বিচাৰিছোঁ কেপ্টেইন ৰেংকৰ বিষয়ে কেপ্টেইন ৰেংকৰ ইউনিফৰ্মৰ কান্ধত 3টা তৰা থাকে কেপ্টেইনৰ 6 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত মেজৰ ৰেংকৰ কাৰণে প্ৰমোশ্যন পায় আৰু প্ৰমোশ্যন ল'বৰ কাৰণে প্ৰমোশ্যন এক্সাম পাৰ্ট B এক্সাম কোৱালিফাইং কৰিব লাগে তেওঁলোকে পাৰ্ট B এক্সাম কোৱালিফাইং কৰাৰ পিছত তেওঁলোক মেজৰলৈ প্ৰমোশ্যন হয় কেপ্টেইনৰ বেছিক চেলাৰী হ'ল 61,300 হাউচ ৰেণ্ট হ'ল 16,551 rupees আৰু MSP হ'ল 15,500 DA হ'ল 19,003 rupees টোটেল হ'ল 1,12,354 টকা মানে 1,12,354 rupees কেপ্টেইন হ'ল ইণ্ডিয়ান আৰ্মিৰ কমিশ্যন ৰেংকৰ 8 নম্বৰ সৰ্বোচ্চ ৰেংক এইবাৰ কৈছোঁ মেজৰ ৰেংকৰ বিষয়ে মেজৰ ৰেংকৰ ইউনিফৰ্মৰ কান্ধত এটা অশোক স্তম্ভ লগা থাকে আৰু মেজৰ হ'ল ইণ্ডিয়ান আৰ্মি কমিশ্যন ৰেংকৰ 7 নম্বৰ চবতকৈ ডাঙৰ ৰেংক মেজৰ ৰেংকৰ বেছিক চেলাৰী হ'ল 69,400 হাউচ ৰেণ্ট
18,738 rupees, MSP 15,500, DA 21,514 rupees, total 1,25,152 rupees প্ৰতি মাহে তেওঁলোকে পায়। ক'ব ওলাইছোঁ লেফটেনেণ্ট কৰ্ণেলৰ বিষয়ে। লেফটেনেণ্ট কৰ্ণেলৰ ইউনিফৰ্মৰ কান্ধত এটা অশোকস্তম্ভ আৰু এটা তৰা থাকে। 13 বছৰ চাকৰি সম্পূৰ্ণ কৰাৰ পিছত প্ৰমোশ্যন এক্সাম পাৰ্ট ডি পাছ কৰাৰ পিছত তেওঁলোক লেফটেনেণ্ট কৰ্ণেল হয়। এইবাৰ আহিছোঁ লেফটেনেণ্ট কৰ্ণেলৰ চেলাৰীৰ বিষয়ে। বেছিক চেলাৰী হ'ল 1,21,200 টকা, হাউচ ৰেণ্ট 32,724 টকা, MSP হ'ল 15,500 টকা, DA হ'ল 37,572 টকা, টোটেল চেলাৰী হ'ল 2,06,996 টকা। তেওঁলোকে মন্থলি দৰমহা পায়। এতিয়া মই যিখিনি ৰেংকৰ কথা ক'লোঁ ইণ্ডিয়ান আৰ্মিৰ, সেইবিলাক হ'ল টাইম স্কেল ৰেংক। আৰু মই এতিয়া যিবিলাক পদবীৰ কথা ক'বলৈ ওলাইছোঁ সেইবিলাক হ'ল চিলেকশ্যন গ্ৰেড ৰেংক। এই ৰেংকখিনি পাবলৈ হ'লে আৰ্মি অফিচাৰসকলে মেৰিট আৰু এনুৱেল কনফিডেণ্টেল ৰিপৰ্টবিলাক চোৱাৰ পিছতহে এই পদবিলাকৰ কাৰণে পদোন্নতি কৰা হয়। এতিয়া ক'বলৈ ওলাইছোঁ কৰ্ণেল ৰেংকৰ বিষয়ে। কৰ্ণেল ৰেংকৰ ড্ৰেছৰ কান্ধত এটা অশোক স্তম্ভ আৰু দুটা তৰা থাকে, লগতে চাৰ্টৰ কলাৰতো চিম্বল থাকে। 15 বছৰ চাকৰি সম্পূৰ্ণ হোৱাৰ পিছত এই পদবীসমূহত অধিষ্ঠিত হয়। লগতে কৰ্ণেলক কামাণ্ডিং অফিচাৰ বুলিও কোৱা হয়। এতিয়া ক'বলৈ ওলাইছোঁ কৰ্ণেলৰ চেলাৰীৰ বিষয়ে। বেছিক পে' হ'ল 1,30,600 টকা, হাউচ ৰেণ্ট হ'ল 37,692 টকা, MSP হ'ল 35,262 টকা, DA হ'ল 40,484 টকা আৰু টোটেল 2,21,848 টকা তেওঁলোকে দৰমহা পায়। ব্ৰিগেডিয়াৰৰ ইউনিফৰ্মৰ কান্ধত এটা অশোকস্তম্ভ আৰু 3টা তৰা থাকে। ব্ৰিগেডিয়াৰ 1 ষ্টাৰ ৰেংক হয়, ইটো নেকি চাৰ্টৰ কলাৰত দেখা যায়। ব্ৰিগেডিয়াৰ হ'বৰ কাৰণে 26 বছৰ চাকৰি সম্পূৰ্ণ হ'ব লাগে। ব্ৰিগেডিয়াৰৰ বেছিক পে' হ'ল 1,39,600, হাউচ ৰেণ্ট হ'ল 37,693, MSP হ'ল 15,500, DA হ'ল 43,276, টোটেল হ'ল 2,36,068 rupees। মেজৰ জেনেৰেলৰ ৰেংকৰ বিষয়ে ক'বলৈ, মেজৰ জেনেৰেলৰ ইউনিফৰ্মৰ কান্ধত ক্ৰছ বেটেন এণ্ড স্কোৱাড লগা থাকে আৰু তেওঁ 2 ষ্টাৰ ৰেংক হয়। আৰু মেজৰ জেনেৰেল হ'বলৈ হ'লে 32 বছৰ চাকৰি সম্পূৰ্ণ কৰিব লাগে। আৰু এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ অসমৰ ভাস্কৰ কলিতা ছাৰ মেজৰ জেনেৰেল, আৰু আমি তেওঁক লৈ গৌৰৱ কৰোঁ। আৰু অসমৰ এজন মেজৰ জেনেৰেল আছে, তেওঁৱেই হ'ল ভাস্কৰ কলিতা। এতিয়া মই ক'বলৈ ওলাইছোঁ মেজৰ জেনেৰেলৰ চেলাৰীৰ বিষয়ে। তেওঁলোকৰ বেছিক পে' হ'ল 1,44,200, হাউচ ৰেণ্ট হ'ল 38,934, DA হ'ল 44,220 rupees, টোটেল হ'ল 2,27,836 rupees, 2,27,836 টকা আৰু তেওঁলোকক MSP প্ৰদান কৰা নহয়। এতিয়া ক'বলৈ ওলাইছোঁ মই লেফটেনেণ্ট জেনেৰেলৰ বিষয়ে। লেফটেনেণ্ট জেনেৰেলৰ কান্ধত এটা অশোকস্তম্ভ আৰু ক্ৰছ বটন এণ্ড স্কোৱাড লগা থাকে। তেওঁ 3 ষ্টাৰ ৰেংকৰ হয়, চিলেকশ্যন গ্ৰেড ৰেংকৰ হয়। তেওঁ এই পদত অধিষ্ঠিত হ'বৰ কাৰণে মিনিমাম 36 বছৰ কমিশ্যন ছাৰ্ভিচ হ'ব লাগে আৰু তেওঁক ভাইচ চিফ অৱ দ্য আৰ্মি ষ্টাফ হিচাপেও নিয়োগ কৰে। আপোনালোকক মই গৌৰৱেৰে জনাব বিচাৰিছোঁ অসমৰ ৰাণা প্ৰতাপ কলিতা ছাৰ লেফটেনেণ্ট জেনেৰেল, আমাৰ একমাত্ৰ লেফটেনেণ্ট জেনেৰেল, ইমান উচ্চ পদস্থ বিষয়া হিচাপে কৰ্মৰত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। লেফটেনেণ্ট জেনেৰেলৰ চেলাৰীৰ বিষয়ে। বেছিক পে' হ'ল 2,25,000 টকা আৰু হাউচ ৰেণ্ট 60,750 টকা, DA 69,750 টকা, টোটেল 3,55,500 টকা তেওঁলোকে পাৰ মান্থ চেলাৰী হিচাপে গ্ৰহণ কৰে।
এতিয়া মই ক'বলৈ ওলাইছোঁ ইণ্ডিয়ান আৰ্মি শেষ ৰেংক চিফ অফ দ্য আৰ্মি ষ্টাফ জেনেৰেলৰ কথা। জেনেৰেলৰ ইউনিফৰ্মৰ কান্ধত এটা অশোক স্তম্ভ আৰু এটা তৰা ক্ৰছ বটন এণ্ড স্কোৱাড লগা থাকে। জেনেৰেল 4টা ষ্টাৰৰ ৰেংক হয়। তেওঁ চাৰ্টৰ কলাৰত গোটেইখিনি লিখা থাকে। জেনেৰেলেই হ'ল সৰ্বেসৰ্বা ইণ্ডিয়ান আৰ্মিৰ। আৰু এতিয়া মই তেওঁ চেলাৰীৰ বিষয়ে ক'বলৈ যাম। জেনেৰেলৰ বেচিক পে' হ'ল 2,50,000 আৰু টোটেল 3,95,000 তেওঁ চেলাৰী ড্ৰ কৰে। সকলো সা সুবিধা মিলাই তেওঁ 3,95,000 তেওঁ চেলাৰী ড্ৰ কৰে। মই ক'বলৈ ওলাইছোঁ ইণ্ডিয়ান আৰ্মি শেষৰটো ৰেংক ফিল্ড মাৰ্চেল ৰেংক, যিটো নেকি সন্মান সহকাৰে বচা বচা মানুহক প্ৰদান কৰা হয়। আজিলৈকে ফিল্ড মাৰ্চেল 2জন মানুহেহে পাইছে। আৰু আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ আৰু কেনে পায় ভিডিঅ'টো মোক জনাব। আৰু আপোনালোকে যদি সহায় কৰে বা আপোনালোকে সাহস দিয়ে, অনাগত দিনবিলাকত আৰু চেষ্টা কৰিম ভাল ভাল ভিডিঅ' বনাবৰ কাৰণে। আৰু অনুগ্ৰহ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক বটনটো দবাই দিব, যিখিনি মোৰ নতুন নতুন ভিডিঅ'খিনি যাব ন'টিফিকেশ্যনটো যাতে আপোনালোকৰ মাজত পায়গৈ। ধন্যবাদ, থেংক ইউ।